Hello. Huh. 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 I love you. বাপৰে মোৰটো মাকা যেতিয়াই তেতিয়া অকল I love you পুৰা বান্দৰী চালা এই নিউজটো চানা যৌতুক নিদিয়াৰ বাবেই নিজ মাতৃৰ সৈতে মিলি হত্যা কৰিলে নৱবিবাহিতা পত্নীক এইটো কালিয়ে চালো মই নিউজটো 1 নম্বৰ ফকতীয়া নিউজ চেনেলে ফকতীয়াকে দেখাইছে নিউজটো কি ফকতীয়া দেখিলো বাহিৰৰ নিউজ চেনেল বিলাকৰ কথা বাদ দিছো কিন্তু আমাৰ অসমৰ নিউজ চেনেল বিলাকৰ কথা কৈছো পুৰুষে অপৰাধ কৰিলেহে অপৰাধ কিন্তু মহিলাই অপৰাধ কৰিলে অপৰাধ নহয় মানে আৰু কি তো এতিয়া চাচোন মাকে আৰু পুতেকে মিলি এজনী ছোৱালী মানে এজনী বুৱাৰী জীৱন শেষ কৰি পেলালে ধ্বংস কৰি পেলালে কিমান ডাঙৰ অপৰাধ কৰিছে কিমান ডাঙৰ ভুল কৰিছে এতিয়া এই মাক আৰু পুতেকৰ মাজত বেছিকৈ ভুল কোনে কৰিছে কোনো কম বেছি নাই সমানে অপৰাধ কৰিছে তেনেহলে সেই পুতেকক মানে মতা মানুহজনক যে গুল চিন দেখুৱাই মুখখন জুম কৰি কৰি যে সমাজৰ আগত টিভিত দেখাব পাৰিছে দুখী বুলি অপৰাধী বুলি কিন্তু সেই মাকজনীক মানে মাইকী মানুহজনী কিয় দেখাব নোৱাৰে মুখখন কিহৰ বাবে ঘোলা কৰি কৰি দিয়ে মুখখন সমাজৰ আগত দেখাব নোৱাৰে যে এইজনী অপৰাধী দুখী বুলি নে সেই মাইকী মানুহজনীয়ে মৰমত মাৰিছিলে বোৱাৰীয়েকক সেই মৰি যা ফালতু নিউজ চেনেল চলাইব ৰাতিপুৱা শুই উঠি দাঁতত ব্ৰাছ কৰি তোমাৰ ফটোখন এবাৰ চাওঁ মই না তোমাৰ ফটোখন এবাৰ চাওঁ হোৱাটছএপত মেছেজ কৰিলে কি বকি আছে এইবোৰ একো বকা নাই ৰেপ চং এটা লিখি উলিয়াইছো ৰেপ চং কাৰণ এবাৰ ময়ো গায়ক হম গায়ক হবলৈ গোৱাখৰটো আছে তোৰ গাত দে তোৰ গোৱাখৰ মোৱাখৰ জুবিন গাৰ্গ নীল আকাশতক দেখা নাই ফাংচনত দুটামান গান গাই ৰাতিটোৰ ভিতৰতে কিমান লাখ লাখ টকা পায় সেইকাৰণে অহা বছৰৰ পৰা ময়ো গান গাই গাই লাখ লাখ টকা ঘটিবলৈ সাজু পিছে গানটো ক'ত ৰেকৰ্ড কৰিম পইচাটোতো খৰচ হ'ব নহয় দে পইচা খৰচ কৰিবলৈ মোবাইলতে ৰেকৰ্ড কৰিম আৰু মোবাইলতে মিউজিক লগাম বিন্দাস ভিডিঅ' বনাবি না ভিডিঅ' কেলে নবনাম গান ৰিলিজ হোৱা 1 দিন পাছতেই ভিডিঅ' ৰিলিজ কৰি দিম মাকা ভিডিঅ'ত ওলাবলৈ মোক অলপ চান্স দিবি আকৌ চাই ল'ম ৰ কিনো চাবি আৰু তই যি খাম বুলি কওঁ মই তাকে খুৱাম মাত্ৰ তই মেইন এক্টৰৰ ৰোলটো দি দে আৰু বিয়েৰ 1 কেছ খুৱাব লাগিব কিন্তু